Hello children, আজি মই all things bright and beautiful এই পাঠটোৰ শব্দ অৰ্থকেইটা লৈ আহিছোঁ। তোমালোকে কিতাপখন উলিয়াই ল'বা আৰু চাই যাবা। all মানে হৈছে সকলো। things মানে হৈছে বস্তু। bright মানে উজ্জ্বল। and মানে আৰু। beautiful মানে ধুনীয়া। Creatures মানে হৈছে প্ৰাণী। great মানে হৈছে ডাঙৰ। small মানে সৰু। wise মানে বুদ্ধিয়ক। wonderful মানে আচৰিত বা অদ্ভুত। God মানে ভগৱান। made সাজিছে। them মানে সিহঁতক। little মানে সৰু। flower ফুল। opens মানে ফুলবোৰ মেলিব ধৰা। bird মানে চৰাই। sings গান গা। glowing মানে উজ্জ্বল। colors ৰং। tiny নিচেই সৰু। wings মানে পাখি বা ডেউকা। এইখিনি আছিলে এই কবিতাটোৰ তোমালোকে বুজি নোপোৱা টান শব্দ। গতিকে তোমালোকে এই শব্দখিনি পঢ়ি চাবা, তেতিয়া সোনকালে বুজিবা। আজিলৈ সামৰিছোঁ। ধন্যবাদ।